আজি পথাৰত কোমৰা আমি এতিয়া কুমাৰিবলৈ যাওঁ। ৰ আকৌ তই সেই হাতত কি আনিছ সেইখিনি কাক ইয়াতে আমি পথাৰত কোৰ মাৰিম। আমাৰ লগত আছে ভোলা সিং পাটোৱাৰী। আজি ময়ো পথাৰত কোৰ মাৰিম বুলি ভাবিছোঁ। অকণমান চাওঁ চেষ্টা কৰি। আমাৰ খেতি কৰিবই লাগিব বাৰিষা দিনত। পথাৰত নামিছোঁ। এয়া আমাৰ গাঁৱলীয়া পৰিৱেশ। দাইদেউ তাত কি থাকি আহিলে নেকি? এয়া ভূঁই ৰুওঁতে আহিম বাৰু, দেখুৱাম। আজি কোমোৰা চলিছে আৰু পানী বেছি কাৰণে ৰোৱা তোলা হোৱা নাই। বেছি খেতি কৰা নাই, 2 বিঘামান কৰিছোঁ। হা এই চাদা টেমা বিচাৰিবলৈ গৈছে। এইটো মাছ সেইটো দৌৰিছে। মাছো ওলাইছে ইয়াত। লাঙি এখন পাতি থৈছিলোঁ, চাওঁচোন লাঙিখনত কিবা লাগিছেনে নাই লগা। লাঙিখন চাইছিলে নে ভোলা? এইটো এটা লাগি আছে। এইটো মাছ এটা লাগিছে। ভোলা আহচোন, লাগি আছে দুটামান। এয়া লাঙিত মাছ লাগি আছে। এইটো পুঠি মাছ, এইটো এটা লাগি আছে, সেইফালে লাগি আছে। আজি পুঠি মাছে খাম চাগে। ভোলা আহচোন। আমাৰ মাছ এৰাবলৈ মই মাতিছোঁ এজনক, আহি পোৱাহি নাই। আহক। তই আনা, তই এইডোখৰলৈ আহচোন। মানুহজনক মাতিছোঁ। গাঁৱৰ মানুহ, আমাৰ তয়ময়টো বেছি চলে, সেইটো কাৰণে আমাৰ ইয়াত তয়ময় বুলিয়ে চলে আৰু। এয়া আমাৰ গাঁওখন, চবফালে মানুহ, পথাৰত বাৰিষা দিনৰ কথা। এইফালে বা বৰ্তমান চবফালে বানপানী বুলি শুনিছোঁ। আমাৰ এইফালে এতিয়া বৰ্তমান বানপানী ইমান এটা হোৱা নাই, কাৰণ কিয়নো এইবাৰ নদী মাথাউৰিকেইটা আমাৰ ইয়াৰ পিনে গছগজীয়াকৈ বনাই দিলে যে, ত' ইমান এটা বানপানী হোৱা নাই। কিন্তু আমাৰ নদীখনৰ ইটো পাৰে বানপানী হৈছে। মই দেখুৱাবলৈ যাবলৈহে সময় পোৱা নাই, কিন্তু আজি আবেলি টাইমত চেষ্টা কৰোঁ, মই দেখুৱাবলৈ যাবও পাৰোঁ। তাৰপিছত এতিয়া ইমানখিনি দেখুৱালোঁ আৰু, লাঙিত মাছ লাগিলে, খেতি পথাৰো দেখুৱালোঁ, গাঁওখনতো দৃশ্য দেখুৱাম বুলি কৈ আজিলৈকে দেখুৱাব পৰা নাই বাৰু, চেষ্টা কৰিম। আজি ইমানটোৱে দেখুৱালোঁ আৰু।